দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'টিৰ যোগেদি অসমীয়া বিষয়টিলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টিৰে আমি আলোচনা কৰিম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, লেখক আব্দুছ ছাত্তাৰ। প্ৰথমে আমি লেখকৰ বিষয়ে চমুকৈ জানি লওঁ। নিবন্ধকাৰ আব্দুছ ছাত্তাৰৰ জন্ম হয় 1922 চনত তিতাবৰত। চিন্তাগধুৰ লিখনিৰে যিসকল লেখকে অসমীয়া সাহিত্য জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত অন্যতম হ'ল আব্দুছ ছাত্তাৰ। ছাত্তাৰে লিখা কৃষ্ণকান্ত সন্দিকৈ, প্ৰসংগকোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, অতিথি সহচৰ আদি প্ৰতিখন পুথিয়েই উন্নত মানসম্পন্ন। তেওঁ আফগানিস্তানলৈ শিক্ষা কৰিবলৈ গৈ সেই ঠাইৰ লগত পুৰণি কালৰ পৰাই ভাৰতৰ যি সম্পৰ্ক, পৰস্পৰৰ মাজত থকা মৰম চেনেহৰ কথা সুন্দৰকৈ বৰ্ণাই লিখিছিল। এটা সময়ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা এজন সাহিত্যিকৰ মৃত্যু হয় 1987 চনত। এতিয়া আহোঁ আমি পাত্ৰীৰ মূল কথালৈ, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। লেখকে আৰম্ভণিতে কৈছে, অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। সমগ্ৰ অসম ৰাজ্যখনে বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰ পৰিপূৰ্ণ। সেইবাবে লেখকে আৰম্ভণিতে কৈছে, অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। অসমীয়া জনসংস্কৃতিৰ ধাৰকবোৰ। ত্ৰয়োদশ শতিকাত অসমলৈ হংকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় গোষ্ঠী অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠীৰ অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। ঘাইকেই, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতিগোষ্ঠীয়েই আছিল। অতীতত অসম বা কামৰূপ বুলিলে আমি কি বুজিম? অতীতত অসম বা কামৰূপ বুলিলে বৰ্তমানৰ অৰুণাচলৰ অন্তৰ্গত অকা, দফলা, আবৰ, মিচিমিৰ লগতে নগা, খাচী, জয়ন্তীয়া, মিজো, গাৰো আদি লোকৰ বাসভূমি আছিল। অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয় আদি ৰাজ্যও অসমৰ অন্তৰ্গত আছিল। অতীতৰ এই সমগ্ৰ অসমৰ জনগোষ্ঠীৰ গাঁথনিলৈ যদি লক্ষ্য কৰা যায়, তেন্তে দেখা যাব যে এই সকলোবোৰেই আৰ্যৰ নাছিল। যাদুমন্ত্ৰ আৰু ঐন্দ্যজালিক বিদ্যাৰ কাৰণে প্ৰসিদ্ধ আছিল। প্ৰাচীন কালৰ পৰাই অসমত হিন্দু তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ লগতে থলুৱা জনজাতীয় ধৰ্মই বিশেষ স্থান লাভ কৰিছিল। এটা সময়ত মহবলি, নৰবলি পৰ্যন্ত হৈছিল। সেই দৃষ্টিকোণৰ পৰা সমগ্ৰ অসম দেশখনে যাদুমন্ত্ৰ আৰু ঐন্দ্যজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰ পৰা প্ৰসিদ্ধ আছিল। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে কি কি? অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাওখেলীয়া গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেশ বিচাৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি হ'ল অসমৰ পুৰণি সাহিত্যৰ সমল। কিন্তু লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰ পৰা বেলেগ হৈ গ'ল, আধুনিকতাৰ প্ৰভাৱ পৰিল। এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। অতীতত অসমৰ বুৰঞ্জীলৈ লক্ষ্য কৰি দেখা যাব যে কোনোবাই দেশ জয় কৰিবলৈ, কোনোবাই যুদ্ধবন্দী হিচাপে, কোনোবাই বেপাৰ বাণিজ্য সূত্ৰে, কোনোবাই আকৌ পূজা পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিল। সেই কালৰ সৰল সহজ কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে
নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে। এয়া হ'ল এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। বাহিৰৰ পৰা অহা সকলোৱে অসমখনক নিজৰ দেশ বুলি ল'লে, ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে। ৰন্ধন প্ৰকৰণ পোছাক পৰিচ্ছদ আচবাব পত্ৰতো পৰিৱৰ্তন সূচালে। এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। অসমীয়া জাতি এটা সংস্কৃতি সম্পন্ন সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি। অসমীয়া সংস্কৃতি ইয়াৰ পূৰ্বৰে থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰি আহোম মুছলমান আৰু উত্তৰ ভাৰতৰ ব্ৰাহ্মণ ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত উপাদান সংমিশ্ৰণ ঘটিল। বাহিৰৰ পৰা অহা সকলে অসমত বিদেশী হৈ নাথাকিল। ধৰ্ম পালন কৰিবলৈ যোৱাটোহে নামঘৰ মছজিদ মন্দিৰ বৌদ্ধ বিহাৰ আদি অনুষ্ঠান প্ৰৱৰ্তন হোৱা দেখিবলৈ পাওঁ। বাকী সকলো ক্ষেত্ৰতে বিৰাট অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক কোনেও নুই কৰিব নোৱাৰে। এয়া আছিল জাহ যোৱাৰ নীতি, প্ৰচেছ অফ এছিমিলেশ্যন। অসমৰ সকলো জাতি জনগোষ্ঠীক বান্ধি থোৱা এনাজৰীডাল হ'ল অসমীয়া ভাষা। কিয়নো ইয়াত মিচিং, কছাৰী, দেউৰী, বড়ো, ৰাভা, তিৱা, কাৰ্বি আদি সম্প্ৰদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাটো বুজে আৰু কয়। ঠিক একেদৰে আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃতিৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে। এই সকলোবোৰ মাতৃভাষা হৈছে অসমীয়া। এয়া আছিল জাহ যোৱাৰ নীতি। ইংৰাজীত ক'ব পাৰি প্ৰচেছ অফ এছিমিলেশ্যন, অৰ্থাৎ সমন্বয়ৰ প্ৰক্ৰিয়া। বিচ্ছিন্নতাকামীৰ প্ৰথম প্ৰচেষ্টা বিফল হ'ল। চনত ইয়াণ্ডাবু সন্ধিৰ পাছত অসমলৈ ব্ৰিটিছ আহিল। লগত আহিল নতুন সংস্কৃতি সম্পন্ন লোক। এইসকলৰ বহুতে অসমত 1836 চনৰ পৰা 1873 চনলৈকে অসমীয়া ভাষাৰ বিপৰীতে বঙলা ভাষা স্কুলীয়া মাধ্যম হিচাপে কৰিলে। কিন্তু দেশপ্ৰাণ অসমীয়াৰ যত্ন আৰু প্ৰচেষ্টাত অসমীয়া ভাষা আমাৰ স্কুল আদালত পুনৰ প্ৰচলন হ'ল। বিচ্ছিন্নতাকামীৰ প্ৰথম অপচেষ্টা বিফল হ'ল। অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে। কোনে কেনেকৈ অৰিহণা যোগালে আমি চাওঁ। ব্ৰিটিছ আহিল, চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। চাহ বাগানত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদিৰ পৰা চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, হু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি শ্ৰমিকসকল অসমলৈ আহিল। কালক্ৰমত এইসকলে নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে। অসমত খেতি কৰাৰ বিবিধ প্ৰণালীৰ পদ্ধতি প্ৰৱৰ্তন কৰিলে। কুৰি শতিকাৰ চতুৰ্থ দশকত অসম চৰকাৰৰ উদ্যোগত অসমলৈ আহিল ময়মনসিংহ আদি পূৰ্ববংগৰ ঠাইৰ মুছলমানসকল। কৃষিকৰ্মত পাৰ্গত এই লোকসকলে নগাঁও, কামৰূপ, দৰং, গোৱালপাৰা আদি ঠাইৰ মাটি ভাঙি বকৰাণীত খেতি কৰি অসমত খেতি কৰাৰ বিবিধ প্ৰণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে। মৰাপাটৰ খেতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিলে। নিজৰ মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া মাধ্যমৰ স্কুল পাতি থলুৱা প্ৰজাৰ লগত মিলিবলৈ চেষ্টা কৰিলে। কালক্ৰমত এওঁলোকে অসমীয়া মুছলমান বুলি কোৱা হ'ল। ৰেলগাড়ী আহিল, যাতায়াতৰ সুবিধা হ'ল। ব্ৰিটিছৰ দিনতে অসমলৈ ৰেলগাড়ী আহিল, যাতায়াতৰ সুবিধা হ'ল। বেপাৰ বাণিজ্যৰ বাবে পাঞ্জাবী, শিখ, মাৰোৱাৰী, ৰাজস্থানী আদি আহিল। নেপালীসকল আগৰে পৰা অসমত আহি আছিল। এওঁলোকে নিজৰ মূল পৰিচয় ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল।
এটা সময়ত ব্ৰিটিছ গ'ল, জাত কুলৰ বিচাৰ হেৰাই গ'ল। এটা সময়ত ব্ৰিটিছ গ'ল, চাহ উদ্যোগ, ৰেলগাড়ী, প্লেন ৰোল। আগৰে পৰা হিন্দু মুছলমান সমাজত লোক ঢাককৈ চলা খানা পিনা সামাজিকভাৱে আৰু হোটেলৰ যোগেদি পৰিৱেশনৰ ব্যৱস্থা হ'ল। জাত কুলৰ বিচাৰ হেৰাই গ'ল, চোৱাৰ অন্ত পৰিল, একেলগে খোৱাৰ ব্যৱস্থা হ'ল। সংস্কৃতি এয়াই স্বাভাৱিক প্ৰক্ৰিয়া। ক্ৰমান্বয়ে বিয়া বাৰুত হিন্দু মুছলমানসকলে যোগ দিয়া হ'ল। মৰা জীয়াৰ খবৰ কৰা, মৰা সৎকাৰতো ভাগ লোৱা হ'ল। সকলো উৎসৱতে সকলোৱে যোগ দিয়া হ'ল। এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। সংস্কৃতিৰ এই যে স্বাভাৱিক প্ৰক্ৰিয়া, এইবিলাকক এতিয়া আঠফলা বিচাৰে ভাগ কৰিব নালাগে, কিয়নো গোটেইবোৰক লৈহে অসমীয়া সমাজখন। এয়াই হ'ল পাত্ৰীৰ মূল কথা। এতিয়া পাত্ৰীৰ কিছুমান শব্দাৰ্থ আৰু টোকা ইয়াত দাঙি ধৰিলোঁ। আঠফলা নীতি, বিভেদকামী মনোভাৱ, জাহ যোৱা, জিন যোৱা বা মিলি যোৱা, ডাক। অসমৰ কিংবদন্তি পুৰুষ ডাকৰ মুখৰ পৰা ওলোৱা কেতবোৰ বাণীয়ে হৈছে ডাকৰ বচন। অসমৰ সামাজিক জীৱনত ডাকৰ বচন বেদৰ বাণীৰ সদৃশ বুলি কোৱা হয়। এই বচনবোৰৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা। সৰহভাগে খেতি বাতি বিষয়ক, পুৰুষানুক্ৰমে বহুকাল মুখে মুখে চলি অহাৰ পিছতে লিখিত ৰূপ পায়। তান্ত্ৰিক ধৰ্ম, প্ৰাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধৰ্ম। লোকগীত, অনাদিকালৰ পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহকে লোকগীতৰ আখ্যা দিয়া হয়। উদাহৰণস্বৰূপে বনগীত, বিহুগীত, নিচুকনি গীত, আইনাম, বিয়ানাম ইত্যাদি। ইয়াণ্ডাবু সন্ধি, 1826 চনত মান ৰজা আৰু ব্ৰিটিছৰ মাজত হোৱা সন্ধি চুক্তি। এই চুক্তি অনুসৰি অসম দেশ মান ৰজাৰ পৰা ব্ৰিটিছৰ হাতলৈ যায় আৰু অসমৰ স্বাধীনতাৰ সূৰ্য অস্তমিত হয়। ভিডিঅ'টিত আমি অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি পাত্ৰীত মূল কথাখিনি আলোচনা কৰিলোঁ। আশা ৰাখিলোঁ ছাত্ৰ ছাত্ৰীসকলে কিছু পৰিমাণে হ'লেও বুজিবলৈ সক্ষম হৈছে। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।